কবিতা কলেজৰ প্ৰথম দিনটো কথা বিৰাজ বৰুৱা কলেজৰ প্ৰথম দিনটোত মনত ভাল লাগে আজি সকলোকে লগ পাম আগৰ দৰে একেখন ডেস্ক বেঞ্চত বহিম কথাৰ আড্ডা মাৰিম কোনোৱে ৰোমাঞ্চকৰ কথাৰে মনত আলোড়ন তোলাব আৰু কোনোৱে পিঠিত ঢকা মাৰি সুধিব বন্ধু ভালনে কিমান দিনৰ মূৰত যে লগ পালো তহঁতিচোন তহঁতিয়ে হৈ আছ ঠিক আগৰ দৰে চেঞ্জ নহলি আৰু ময়ো তহঁতৰ দৰে there is no sense in him and I'm just like him ক্লাছ ছুটি হোৱাৰ পিছত আকৌ লগ হওঁ ৰেষ্টুৰেণ্টত একেলগে চাহ খাওঁ ৰুটি খাওঁ এদিন তহঁতি খোৱালে এদিন মই খাওঁ মাথো বন্ধুত্ব জীয়াই ৰাখোঁ টকাৰে নহয় মৰমেৰে It is not uncommon for will to sustain life but it is more important relationship কলেজ ছুটি হোৱাৰ পিছত ঘৰলৈ তহঁতৰ লগত হাতত ধৰা ধৰি গৈ পিঠিত কিতাপৰ বোজাটো লৈ কান্ধত এফালে জীৱনৰ গধুৰ ভাৰ লৈ বাট ওলাই খন্তেকীয়া সময়খিনি তহঁতৰ সৈতেই কটাওঁ ভাল লাগে বন্ধুত্ব জীৱনৰ সময়খিনি আৰু পাৰ হৈ গ'লে এনে লাগে যেন জীৱনৰ এক পৃষ্ঠা পাৰ হৈ গ'ল